বহু অপেক্ষাৰ পাছত অৱশেষত এই কিতাপখন মই পালোঁ। পিতৃৰ দৃষ্টিত জুবিনদাৰ পিতৃ কপিল ঠাকুৰদেৱে লিখা এইখনেই হয়তো প্ৰথম কিতাপ য'ত এজন পিতৃয়ে নিজৰ পুত্ৰৰ বিষয়ে লিখিছে। অফলাইন মই বহুত বিচাৰি আছিলোঁ কিতাপখন, কিন্তু পোৱা নাছিলোঁ। সেয়েহে জ্যোতিৰ্মুখ অনলাইন মাৰ্কেটিং পাঠশালাৰ পৰা মই কিতাপখন অৰ্ডাৰ কৰিছিলোঁ। তেওঁলোকে মাত্ৰ এদিনতে কিতাপখন হোম ডেলিভাৰী দিলে। কিতাপখনৰ ডিমাণ্ড খুব বেছি, সেয়েহে অক্টোবৰ 2025 কিতাপখনৰ দ্বিতীয় প্ৰকাশ কৰিছে। মই ভাবোঁ আমাৰ প্ৰত্যেকৰে ঘৰতে এই কিতাপখন থকা উচিত। আমি সকলোৱে কিতাপখন পঢ়া উচিত, কিয়নো যিমানেই দিনবোৰ বাগৰি গৈছে আমি যেন নতুনকৈ জুবিনদাক আৱিষ্কাৰ কৰিছোঁ। তেওঁৰ বিষয়ে বহুত নতুন নতুন তথ্য আমি গম পাই আছোঁ। আৰু ময়ো খুব জানিব বিচাৰিছিলোঁ তেওঁ পিতৃৰ দৃষ্টিতনো জুবিনদা কেনেকুৱা আছিল। ইয়াত একচুৱেলি তেওঁ লিখা কবিতা, তেওঁ ৰচনা কৰা গীত, তেওঁ পৰিচালনা কৰা কথাছবি, তেওঁ কিমান পুৰস্কাৰ পাইছিল, বিদেশত কিমান শ্ব' কৰিছিল, গোটেইবোৰৰ বিষয়ে তেওঁ বৰ্ণনা কৰিছে।